থৈ দিয়া হৈছে কিন্তু যিজনে থানাত সোমাই আছে সেইজনে বেপাৰটো কৰা নাই কিন্তু ঘৰত দমদমে বেপাৰটো এসপ্তাহৰ পিছৰ পৰা ধুনীয়াকৈ চলি আছে আৰু আমি ইতিমধ্যে থানাত আমি ইনফৰমেশ্যন দিছোঁ আৰু আজি আমি নিজে এজন হাতেলতে ধৰি আমি তেখেতক সুধিছোঁ তেখেতে কৈছে আমি আজিহে মালটো মই পোৱা নাই কিন্তু মালটো আমি নিথাকোঁ ইয়াৰ পৰা খাই থাকোঁ বুলি কৈছে কেইজন আহিছিলে 3জন আহিছে একজন ল'ৰাটো গুচি গ'ল মই নাপালোঁ বুলি কৈছে বিক্ৰী কৰা কাৰ তাত লয় আৰু ড্ৰাগছ কাৰ তাত পায় ইয়াতে চিমেণ্ট চাপৰিত মই এই ধনজ্যোতিৰ মাত্ৰ জানে বেলেগ মানুহ নাজানে ধনজ্যোতি বুলি ধনজ্যোতি চুতীয়া ন তাৰ পৰাই মাত্ৰ আৰু আগত কাৰ পৰা লৈছিলে সি নাথাকা হ'লে সি তাকেই ৰোকে ধনৰ পৰাই লয় বেলেগ নাজানে মই ধনৰ পৰাই লৈ থাকে ন ধনৰ পৰাই আগতো লৈছে আগত লৈছে কেইবাৰ লৈছে আগত কেইবাৰ লৈছে আগত এসপ্তাহ পাছত আগত লৈছিলে এসপ্তাহ আগত লৈছিলে ন নামটো কি আছে গমাৰ ছাৰ ষ্টুডেণ্ট ষ্টুডেণ্ট তুমি ষ্টুডেণ্ট অঁ কিয় আহিছিলে ইয়াত মেজিকৰ পৰা আহিছিলে হা মেজিক মিউজিকত কি ল'বলৈ আহিছিলে ইয়াত ধনৰ পৰা বস্তু ড্ৰাগছ পায় বুলি কৈছিলে ড্ৰাগছ তুমি খাই ন আগত পাইছিলে এসপ্তাহ পাছত আজিও খাব আহিছিলে আজিও খাব আহিছিলে ডনে বিক্ৰী কৰে ন বিক্ৰী কৰিছিলে আজি পাইছে নাই মাল আজি পোৱা নাই 2জন ল'ৰা মই সোমাইছিলে মানে মই ধনৰ তাত সুধিব নামটো কি আছিলে ধন চুতীয়া ন শ্যাম চুতীয়া পুতেক ন হয় মালটো আজি কিমান লৈছিলে তুমি নাই লোৱাই নাই মই গেটত সোমাইছিলে মানে 2জন ল'ৰা আছে বুলি তোমাক মাতিছিলে ন নাই মাতা নাই মই সুধিবহে আহিছিলে আৰু বেলেগ ল'ৰাও তাত আহিছিলে ইয়াৰ পৰা কিমানবাৰ ল'লে আপুনি ইয়াৰ পৰা আগত লৈছিলে ন আজিও ল'বলৈ আহিছিলে আজি কেইজনমান আহিছিলে কোনে আহিছিলে মই অকলে আহিছিলে লগত 2জন মোৰ লগত নাছিলে সেই 2জন তাত সিহঁতেও কিনিব আহিছিলে বোলে তাত তুমি ক'ৰ পৰা আহিছে চেৰেন কোন কি জেগা হয় এই ৰেলৱে পাৰ কৰিলে হয় অৰুণাচল হয় ন আদি মানুহ তুমি অৰুণাচলৰ ন নামটো কি আছিলে তোমাৰ গমাৰ কি লিখে দৈ গমাৰ দৈ আদি মানুহ ন ডিষ্ট্ৰিক্ট কোনটো পৰে ডিষ্ট্ৰিক্ট লোৱাৰ চিয়াং গতিকে আমি ধৰি পেলাই আমি থানাত চমজাই দিছোঁ আৰু আমাৰ যদি থানাৰ পুলিচ প্ৰশাসনে যদি এই বস্তু আমাক শুদ্ধ কৰি দিব নোৱাৰে তেতিয়া আমাৰ ৰাইজৰ সিদ্ধান্ত মতে আমি মানুহক যি ব্যৱস্থা আছে আমি কৰিবলৈ বাধ্য হ'ম আমি বাধ্য হ'ম আৰু আমাৰ চিমেণ্ট চাপৰি প্ৰশাসনে এইবিলাকত নজৰ দিয়াত কিছু কিবা হৈছে নেকি ধৰাজনে 2 বছৰৰ পৰা আমি ইয়াৰ পৰা নিউ খাওঁ বুলি কৈ গৈছে এতিয়া নিশ্চয় ধৰাজনকো মই সুধিছো বহুত বাৰৰ পৰা পাই আছে ঘৰৰ মূল মানুহ তেখেতে ল'ৰাটো যোৱাৰ পিছত যিটো আমাক কৈছে যে মোৰ ল'ৰা এটা সোমাই থাকিলে কি হ'ব এতিয়া মই বেপাৰ কৰিম মই অপেনকে কৰিম মোক কোনে কি কৰিব পাৰে চাওক বুলি বহুত আমাৰ এইখিনিতে 2-3জনী বুঢ়ী মানুহ আছে স্পষ্ট কৈছে আপোনালোকৰ ঘৰ কোনখিনি ঘৰটো এখন মুখতে ইয়াতে এই ভাইটি ঘৰটো এয়া আৰু এইটো ভাইটি ঘৰটো সেইটো এই ঘৰৰ মালিকটো কি বুলি কৈছে শ্যাম চুতীয়া হয় এইটো আপোনাৰ চুতীয়া মণ্ডলৰ তেখেতে কিবা এটা কৰে এজন সদস্য বুলি আপোনাৰ ৰাইজে কি বিচাৰে এইখিনি সময় ৰাইজে আমি এইটো বিচাৰো যদি চৰকাৰক প্ৰশাসনক আমি এইটো বিচাৰো এই ড্ৰাগছটো টোটেলি আমাৰ পৰা মুক্ত কৰি দিব লাগে ঠিক আছে আমাৰ ইয়াত কোনো ড্ৰাগছৰ বিক্ৰী হ'ব নালাগে যেনেকৈ আমাৰ দুখীয়া ৰাইজ আছে স্কুলৰ এইখিনিতে এখন গাৰ্লছ স্কুল আছে এইখন কষ্টৰিবা স্কুল আছে আৰু এই গাৰ্লছ স্কুলখনৰ কিনাৰত যদি এনেকুৱা নিচাযুক্ত এটা বিজনেছ হৈ থাকে স্কুলৰ নামটো কি এখন কষ্টৰিবা স্কুল হয় বৰ্তমান এখেতৰ শ্যাম চুতীয়া ঘৰৰ পৰা ল'ৰা 2-3জন আহিছিলে 3জনৰ ভিতৰত 2জন আপোনাৰ পলালে এজন কষ্টৰিবা গান্ধী স্কুলত সোমাইছিলে তেখেতৰ মিছেছে কষ্টৰিবা গান্ধী স্কুলত চাকৰি কৰে তাতে সোমাইছিলে তাতে আমি কৰায়ত্ব কৰি পেলাই আমি গোটেই ৰাইজে ধৰি পেলাই আমাৰ এতিয়া থানাত চমজাই দিয়া আৰু এইখিনি ওচৰত এনেকৈ বাৰে আমি ধৰি মেলি চমজাই দিয়া হৈছে থানা চিমেণ্ট চাপৰি যিহেতু মহাবিদ্যালয় এইখিনিতে লাগি আছে ইয়াত আমাৰ বেপাৰী হিচাপত 2জন আছে মানে ফুলফিল বেপাৰ চলোৱা এজন আছে অতুল দেৱ বুলি কয় তেখেতে 2-3বাৰ খচিছে যদিও বস্তুটো এৰি দিয়া নাই তেখেতে এজন এতিয়াও আপোনালোকে জড়িত আছে বুলি জানো এইটো আপোনালোকে প্ৰশাসনত কি কৰিব প্ৰশাসনে জনাইছে কাম নকৰে আমি প্ৰশাসনক জনাইছো প্ৰশাসনে কৈছে হাতেলতে পাব লাগে যেনেকৈ এতিয়া আমি একজনক ধৰাৰ লগে লগে মালটো চাই হৈ গ'ল আহি নাপালে প্ৰশাসনে মানুহ দিব নোৱাৰিলে গতিকে এইবাৰ যদি তেনেকুৱা এটা হয় তেতিয়া আমি ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি কাম কৰিম ইবাৰত মাল পালে এইবাৰ আমি মালটো পোৱা নাই কিন্তু 1 ঘণ্টাৰ আগতে ল'ৰাটো খেদামেলা কৰি ধৰা সময়তে তেওঁলোকে মাল দি আছে নাপাত্তা কৰি দিলে নিশ্চয় সত্য কথা আমি ৰাতিপুৱা গধূলি একে ওচৰ চুবুৰীয়া মানুহ ল'ৰা ছোৱালী ল'ৰা আৰু মানে হেৰি আদি মিচিং বড়ো ৰাভা এনেকৈ ক'বলৈ নাই বড়ো বুলি ক'বলৈ নাই কোনো জাতিগত কথা নাই ইয়াৰ পৰা আপোনাৰ ৰাতিপুৱা সোমাব 10 মিনিটতে ওলাই যাব সোমাব 5 মিনিটতে ওলাই যাব সোমাব 1 মিনিটতে ওলাই গুচি যাব আপোনাৰ কোনোবাই লৈ যায় কোনোবাই খাই যায় এনেকুৱা ধৰণৰ হয় আপোনাৰ ৰাতিপুৱাৰ পৰা বহুত ল'ৰা সোমাই আছে ওলাই আছে নি আছে আপোনাৰ
ঘৰটো কাৰ আছে? এইটো আপোনাৰ এই চুতীয়া জাতি উন্নয়ন পৰিষদৰ আপোনাৰ শ্ৰীযুত শ্ৰীৰাম চুতীয়া ঘৰ। আগত এটা কেছ এইটো থানাত হৈ গৈছে, আমি ৰাইজে ধৰি মেলি তেনেকৈ থানাত আমাৰ দিয়া হৈছিলে, কিন্তু এতিয়া আকৌ তাৰ পিছতো নেক্সট টাইম তেওঁলোকে এইটো ব্যৱসায় এৰি দিয়া নাই। সেই নিমিত্তে আমাৰ ৰাইজে আজি আহি পেলাই তেওঁলোকক মানে আমি এই বস্তুবিলাক এতিয়া চালেও আমি বস্তু নাপাওঁ। চব বস্তু ইতিমধ্যে তেওঁলোকৰ বাপেকে পিতেকে নিজৰ কাৰখন লৈ পেলাই ৰঙা কাৰখন লৈ পেলাই ঘৰৰ পৰা ওলাই গ'ল। গতিকে ইয়াত আমি চালেও ইয়াত একো পোৱা নাযায়, কিন্তু আমি মানুহ ধৰিছোঁ আৰু মানুহে নিজৰ মুখেৰে কেমেৰা সন্মুখত কৈ দিছে, সেইমতে আমি সকলো কথা ইতিমধ্যে গম পাইছোঁ। তেখেতৰ মিছেছে আমাৰ কস্তুৰবা গান্ধী স্কুলত মানে চাকৰি কৰে আপোনাৰ, তাৰপিছত তাতে গৈ পেলাই সোমাইছিলে ল'ৰাজন। গতিকে স্কুলৰ লগতো তেখেতলোকৰ কিবা এটা বিশেষ আছে বুলি আমি মানে ধৰিব পাৰিছোঁ। যিহেতু ড্ৰাগছ পোৱা গৈছে নেকি ঘৰত? আগত পোৱা গৈছে, বহুত পাইছে। এতিয়া যোনজন ধৰিছোঁ তেওঁ নিজৰ মুখেৰে কৈছে ইয়াৰ পৰা লৈ গৈছোঁ, ওলাই গৈছে, হাতে লুটিয়ে ধৰা পৰিছে।